মই আজি বাটাৰ চিকেন বনাম। ইয়াতে অলপমান চিকেন লৈছোঁ, ইয়াতে মই হালধি অলপ দিছোঁ। এতিয়া ইয়াতে কাশ্মীৰী মিক্স পাউডাৰ দিম অলপমান। এতিয়া মই ইয়াতে মিট মছলা অলপমান দি দিম। ইয়াতে আদা আৰু ৰচুন পিচি লৈছোঁ, ইয়াতে অলপমান দি দিছোঁ। ইয়াতে মই অলপ মিঠাতেল দিছোঁ। অলপমান নেমু চেপি দিছোঁ আৰু পৰিমাণ অনুযায়ী নিমখ দি দিছোঁ। এইখিনি ভালদৰে সানি মই এতিয়া আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি ৰাখিম। ইয়াতে মই এটা আলু কাটি লৈছোঁ, এটা বিলাহী গুটিবিলাক উলিয়াই দিছোঁ, আদা ৰচুন পিচি লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ আৰু এখন তেজপাত লৈছোঁ। এতিয়া এখন কেৰাহীত মই অলপমান মিঠাতেল দিছোঁ। এতিয়া মই প্ৰথমে আলুখিনি ইয়াতে ফ্ৰাই কৰি ল'ম। এতিয়া জাষ্ট অকণমান হালধি দিছোঁ আৰু ইয়াতে মই আলুকেইটাৰ জোখত অকণমান নিমখো দি দিছোঁ। আলুখিনি লাহেকৈ ফ্ৰাই হৈছে। এতিয়া মই আলুখিনি কাঢ়ি ল'ম। এতিয়া একেখন কেৰাহীতে মই মিঠাতেলখিনিতে বাটাৰ দি দিছোঁ অলপমান। এতিয়া মাংস কেইপিচ মই ফ্ৰাই কৰি ল'ম। এতিয়া মই মাংসখিনি ঢাকি দিম ঢাকনি এখনেৰে আৰু মাজতে এবাৰ লৰাই দিছোঁ যাতে লাগি নধৰে তাৰ কাৰণে। আৰু গেছটো মিডিয়াম ফ্লেমতে ৰাখিব, একেবাৰে হাই ফ্লেম নিদিব। আৰু মাংসখিনি সিজাৰ পিছত মই কাঢ়ি লৈছোঁ। এতিয়া মই ইয়াতে কাটি লোৱা পিঁয়াজখিনি দি দিম আৰু লগতে তেজপাতখন দি দিম। এতিয়া এয়া লৈছোঁ মই কাশ্মীৰী মিক্স পাউডাৰ, ধনিয়া পাউডাৰ আৰু জিৰা গুড়ি হয় এইখিনি, আৰু অলপমান মিট মছলা লৈছোঁ এইখিনি। এই গোটেইখিনি মই এতিয়া দি দিম। এতিয়া মই ইয়াতে আদা নহৰুখিনিও দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিব যাতে মছলাখিনি দেৰি নাযায়। এতিয়া মই ইয়াতে অলপমান হালধি দি দিছোঁ। এতিয়া কাটি লোৱা বিলাহীখিনি ইয়াতে দি দিম। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দিম।
এতিয়া মই বিলাহীখিনি সিজিবৰ কাৰণে ঢাকনিৰে ঢাকি দিম। আৰু বিলাহীখিনি সিজাৰ পিছত মই ইয়াতে গৰম পানী দি দিছোঁ। এতিয়া এইখিনি অলপ সময় ঢাকনিৰে ঢাকি দিম। মই ইয়াতে মাংসখিনি দি দিছোঁ। আলু কেইটুকুৰা দি দিম ফ্ৰাই কৰি থোৱা। আপোনালোকে ইয়াতে আৰু অলপমান বাটাৰ দি দিবও পাৰে, কিন্তু মই দিয়া নাই। এতিয়া পানীখিনি কমাবৰ কাৰণে মই অলপ সময় সিজাই ল'ম। এতিয়া পানীখিনি কমি গ'ল, দেখিছে আপোনালোকে, আৰু এতিয়া খাবৰ কাৰণে ৰেডি হৈ গৈছে। আজি মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।